নমস্কাৰ দৰ্শকসকল, মধুস্মিতা skitchen অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মালপোৱাৰ এটা ৰেচিপি। তাৰ বাবে মই লৈছোঁ 1 কাপ চেনি, 1 কাপ চুজি আৰু 1 কাপ ময়দা সমান পৰিমাণতে লৈছোঁ। আৰু সানিবৰ বাবে লৈছোঁ গাখীৰ। আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে, লগতে এচিকুটমান নিমখৰো প্ৰয়োজন হ'ব আৰু মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই চুজি, চেনি আৰু ময়দাখিনি একেলগতে মিহলাই লৈছোঁ। এচিকুটমান নিমখ দিছোঁ, যিকোনো মিঠা বস্তু নিমখ অকণমান দিলে সোৱাদটো বেলেঞ্চ হয়। আপোনালোকে গুড়ো দিব পাৰে চেনিৰ সলনি। এয়া মই 1 কাপ গাখীৰ দি দিছোঁ। গাখীৰ বা পানী যিয়েই নহওক কিয় কম পৰিমাণত দিব লাগে, যিসকলে নতুনকৈ বনাবলৈ লয়, কিয়নো একেলগতে ঢালি দিলে বেছি হৈ যাব পাৰে। এয়া চাওক, মই খুব সুন্দৰকৈ মিহলাই ল'লোঁ। এতিয়া চুজিখিনি ফুলিবৰ বাবে আধা ঘণ্টামান ৰাখি থ'ম। যদি হাতত সময় নাথাকে 10 মিনিটমান ঢাকি ৰাখিলেও হ'ব। আলহী আহিলে খুব খৰধৰকৈ এই ৰেচিপিটো বনাই দিব পাৰে। এয়া চাওক, ঢাকনিখন ডঙাৰ পিছত আকৌ এবাৰ লৰাই চাইছোঁ। চুজিখিনি যিহেতু ফুলি গৈছে, বাবে মই আকৌ 2 চামুচমান গাখীৰ দি এনেদৰে লৰাই দিছোঁ। খুবেই সহজ আৰু সাধাৰণ ৰেচিপি, সকলোৱে ঘৰে ঘৰে বনায়েই। তথাপিও মইনো কেনেদৰে বনাওঁ তাকেহে আপোনালোকলৈ আগবঢ়াইছোঁ। যিসকলে মোৰ আগৰ ৰেচিপিটো চোৱা নাই তেওঁলোকে চাব পাৰিব। আৰু আমাৰ চেনেলটোক ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই ৰেচিপিটো যিহেতু বেছিকৈ আপোনালোকে ভাল পাইছে, সেয়েহে মই আকৌ আগবঢ়াইছোঁ। যিসকলে চোৱা নাই এবাৰ চাব পাৰিব। আৰু যিসকল দৰ্শক আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়াহে আহিব লগা ভিডিঅ'সমূহ চাব পাৰিব। এয়া চাওক কিমান সুন্দৰকৈ ফুলিছে। নজনাসকলেও বনাব পাৰিব, খুবেই সহজ হয়। এয়া চাওক কিমান সুন্দৰকৈ ফুলি আহিলে। মই আটাইকেইখন বনাই লৈছোঁ, আপোনালোকক আৰু এটা বনাই দেখাই দিছোঁ। বনাই খোৱাৰ পিছত হ'লেও কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।